I've got a feeling. Welcome to my YouTube channel Explore with Manisha. সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছো। দেখিছে আজি মই আছো বৰ্তমান গুৱাহাটী মহানগৰীৰ হাইৱেত আৰু হাইৱে বুলি ক'লে যান-জঁট গাড়ী মটৰ যি যান-জঁট সেইটো সকলোৱে জানে। যি কি নহওক মই বহুত কেইটা ভিডিঅ' বনালো, বহুত কেইটা ভিডিঅ' বিভিন্ন ধৰণৰ ঠাইলৈ নিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক, কিন্তু ভাবিলোঁ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বনোৱা যাওক যিসকল ভিডিঅ'ৰ দ্বাৰা মানুহে চাই কিছু উপকৃত হ'ব পাৰে বা তেওঁলোকৰ পৰা কিবা এটা শিকিব পাৰে। গতিকে অসমৰ প্ৰধান সমস্যা বুলি ক'লে আমি নিবনুৱা সমস্যাৰ কথা ক'ব পাৰোঁ। গতিকে সেই নিবনুৱাসকল কেনেকৈনো সংস্থাপন লৈ আছে কিছুমান কোম্পানীত বা কিছুমান ফেক্টৰীত বা সেই নিবনুৱাসকলক কেনেধৰণে সংস্থাপন দিছে, গতিকে সেই নিবনুৱাসকলৰ জীৱন ধাৰণৰ প্ৰণালী বা তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰি থাকে সেই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজি ব'লক আপোনালোকক এটা বিশেষ ফেক্টৰীলৈ লৈ যাওঁ আৰু চাওঁ তাতনো কি কি বস্তু বনায়। I cannot explain. You want something different, but I don't want to change. Slowly but surely, you began to fade. Things were finally changing, and I was not afraid. Now that you're gone, it's like I don't have to pretend. Yeah, it's time to move on. We've reached the bittersweet end. আমি এতিয়া আছোঁ জালুকবাৰীৰ ব্ৰিজৰ ওপৰত। আপোনালোকে নিশ্চয় ঘৰতে আৰাম কৰি আছে, কিন্তু আমি এক্সপ্ল'ৰ কৰিবলৈ কিমান কষ্ট কৰিব লগা হয়, নহয়নে নীলম? হয়, বহুত কষ্ট কৰিছোঁ। গতিকে এই গৰমৰ মাজত ইমানেই কষ্ট কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো অকণমান লাইক কৰিব, তেতিয়া মনটো ভাল লাগে ন? যি কি নহওক, এতিয়া আমি আছোঁ ব্ৰিজৰ ওপৰত আৰু ইয়াতে দেখিছে কুঁহিয়াৰ ৰস পেৰি আছিলে, কুঁহিয়াৰ ৰস খালোঁ আৰু গাটো অলপ ঠাণ্ডা পেলাই দিলোঁ আৰু এতিয়া অলপ ৰিফ্ৰেছ হৈ পেলাই এতিয়া আমি আগবাঢ়ি যাম সেই বিশেষ ফেক্টৰীটোলৈ আৰু ফেক্টৰীটোৰ ভিতৰত কি কি হয়, কেনেকৈ কি বনাই আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। I've got a feeling that I cannot explain. Now that you're gone, it's like I don't have to pretend. Yeah, it's time to move on. We've reached the bittersweet end. দৰ্শকসকল, নাজানো আজি কি কৰি আহিছিলোঁ, ভগৱানক প্ৰাৰ্থনাও কৰিছিলোঁ, কিন্তু কি দিন বেয়া নাজানো, মোৰ স্কুটিৰ চকাটো পামচাৰ হৈ গ'ল। গতিকে মন চন বিৰাট বেয়া। তথাপি আহি পেলাই আমি য'ত আহিছিলোঁ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, তাত আহি আমি পালোহি, তাৰ ফ্ৰণ্টতে মোৰ চকাটো পামচাৰ হৈছে। গতিকে অলপ বেয়া লাগিছে, বেছি বেয়া লগা নাই। তথাপি প্ৰিয় দৰ্শক, আপোনালোকক যিহেতু জনাইছিলোঁৱেই যে আমি এটা ফেক্টৰীত আহি আছোঁ। আচলতে আমি যিবোৰ বস্তু সততে ব্যৱহাৰ কৰি থাকোঁ, যিবোৰ বস্তু আমি ঘৰত সততে ব্যৱহাৰ কৰি থাকোঁ, সেইবিলাক বস্তু ক'ৰ পৰা আহে, কেনেকৈ আহে, আচলতে আমি ভাবিবলৈ চেষ্টাও নকৰোঁ আৰু আমি নাভাবোঁ। গতিকে আমি যিহেতু ঘৰত সদায় খানা ৰান্ধি খাই থাকোঁ আৰু সেই খানাবিলাক আমি গেছত ৰান্ধোঁ আৰু সেই গেছটোনো ক'ৰ পৰা আহে, কেনেকৈ তৈয়াৰ কৰা হয়, সেইবিলাকতো আমি কেতিয়াও নাভাবোঁ, নহয় জানো নীলম? গতিকে আজি আমি আহিছোঁ গেছৰ ষ্টোভৰ ফেক্টৰীত আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে গেছৰ ষ্টোভ কেনেকৈ বনোৱা হয়, কি মেটেৰিয়েল দি বনোৱা হয়, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাৰ আগতে আমি কথা পাতিবলৈ বিচাৰিছোঁ আমাৰ অসমৰে যুৱক এই ফেক্টৰীটোত আছে, মেনেজমেণ্টত আছে। গতিকে তেখেতৰ লগত আমি কথা পাতিবলৈ বিচাৰিছোঁ। দাদা, ইয়াতে কিমান কৰ্মচাৰী আছে? এতিয়া বৰ্তমানটো আমাৰ অলম'ষ্ট লেবাৰ আৰু ষ্টাফখিনি মিলাই 50 মান হৈ যাব, 50টামান হৈ যাব।
আৰু বাকী এনে অফিচিয়েল ষ্টাফত আমাৰ 6জন আছোঁ 6জন আচ্ছা আৰু আপুনি যিহেতু অসমীয়া হয় গতিকে এই ফেক্টৰীটোত মেনেজমেণ্টত থাকি আপোনাৰ অভিজ্ঞতা কেনেকুৱা মোৰ অলম'ষ্ট ইয়াত আপোনাৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল মেনেজাৰিয়েল মই একচুৱেলি একাউণ্টছত আছিলোঁ যদিও মানে ইয়াতে ষ্টাফৰ কমৰ কাৰণে মই গোটেইখিনি চাই আছোঁ আৰু এতিয়া আমাৰ আৰু এজন আছে তেখেত আপোনাৰ যিজন হেড মেনেজাৰ বুলি ক'ব পাৰে এৰিয়া মেনেজাৰ তেখেত বিকাশ পেহেল তেখেতে মাৰ্কেটিং পাৰ্টটো চাই আছে মই ইয়াত প্ৰডাকশ্যন গোটেইখিনিয়ে চাই থাকিবলগীয়া নিচিনা হৈ আছে আৰু আচ্ছা আচ্ছা খুব ভাল লাগিছে আৰু ইয়াতে বাহিৰৰো বহুতখিনি আছে কৰ্মচাৰী আছে যিখিনি কাৰিকৰ থাকে মেক্সিমাম আপোনাৰ মেচিনত যিবিলাকে কাম কৰে সেইখিনি আপোনাৰ ইউ পি বিহাৰ তাৰ হেৰিয়াৰ পৰাও আছে আমাৰ লোকেলো আছে তেনেকুৱাকৈ মেইন কৰা আছে আৰু ইয়াতে একদিনত কিমান গেছ মানে ষ্টভ বনোৱা হয় সেইটো ডিপেণ্ড কৰে আপোনাৰ ডিমাণ্ডৰ ওপৰত যদি ডিমাণ্ড বেছি থাকে আমাৰ ইয়াতে আপোনাৰ ডে নাইট চলাই হ'লে আপোনাৰ 4,000 5,000 চুলা ডেইলি বনোৱা হয় প্ৰডাকশ্যন আৰু যেতিয়া প্ৰডাকশ্যন কম থাকে তেতিয়া আপোনাৰ 400 500 তেনেকুৱাও বনোৱা হয় ডিমাণ্ডৰ ওপৰত বেছি থাকে আৰু আচ্ছা আচ্ছা ঠিক আছে বাৰু বেছি কথা নাপাতো দৰ্শকসকল কাৰণ কথা পাতিলে আপোনালোকে ব'ৰ হৈ যাব যি কি নহওক মই আপোনাৰ নামটোৱে সুধিব পাহৰিছিলোঁ আপোনাৰ নামটো পল্লৱ বৰা ঠিক আছে আৰু শুভেচ্ছা থাকিল আগলৈও এনেকৈ কাম কৰি যাওক ভাল লাগে অসমীয়া যেতিয়া আগুৱাই যায় অসমত নহয় জানো যি কি নহওক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম ব'লক আগবাঢ়ো আমি অফিচৰ ভিতৰৰ পৰা ফেক্টৰীলৈ আহিলোঁ আৰু ফেক্টৰীত ক'ত কি হয় কেনেদৰে হয় সেইখিনি সকলোখিনি পল্লৱদাই দেখুৱাবলৈ চেষ্টা কৰিলে এই সুযোগতে মই পল্লৱদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া জাষ্ট ষ্টীলটো আনি এটা মেচিনত ভৰাই জাষ্ট বেণ্ড কৰি দিয়া হৈছে অলপ অলপ দুইফালে আৰু তাৰ পাছত সেই ষ্টীলখন এটা মেচিনত ভৰাই এটা গেছৰ আকৃতি দিয়া হৈছে যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালদৰে চায় তেতিয়াহ'লে গম পাব যে গেছৰ ষ্টভ কেনেকৈ বনোৱা হয় এয়া দেখিলে আকৃতি দিয়া হৈছে এতিয়া গেছৰ আকৃতিটো কমপ্লিট হৈ গ'ল তাৰপিছত ছেইম প্লেটখন বেলেগ এটা মেচিনত ভৰাব এতিয়া আৰু ছেইম প্লেটখন এই মেচিনটোত ভৰাই লৈ য'ত দুটা বাৰ্ণাৰ থাকে য'ত আমি গেছ জ্বলাওঁ সেই দুটা হোল্ড কৰা হৈছে আৰু ইখনৰ পিছত সিখন তেনেকৈ কৰি থকা হয় দিন ৰাতি কৰি থকা হয় আৰু হোল্ড কৰাৰ পাছত এইটো মই সঠিককৈ ক'ব নোৱাৰিম বাৰ্ণাৰ কিবা জোখ লোৱা হৈছে নিশ্চয়কৈ আৰু এতিয়া ছেইম প্লেটখন বেলেগ এটা মেচিনত ভৰাই দুইফালে বেণ্ড কৰি দিয়া হৈছে ইয়াত দেখিবলৈ পাইছে সঁচাই আচৰিত লাগে যে এনেকৈ গেছ উৎপন্ন কৰা হয় ভিডিঅ'টো চাই থাকিলে বিৰাটেই ইণ্টাৰেষ্টিং লাগিব আপোনালোকে চাই যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এতিয়া ইয়াতে আমি য'ত গেছৰ পাইপ ভৰাওঁ তাতে হোল্ড কৰা হৈছে সম্পূৰ্ণৰূপে এটা গেছ ৰেডি হৈ আছে আৰু ইয়াতে হাতুৰিৰে কোবাই থকা হৈছে এতিয়া কমপ্লিট গেছৰ আকৃতি লৈছে আৰু ইয়াতে ষ্টিকাৰ লগোৱা হৈছে এতিয়া কমপ্লিট গেছৰ ষ্টভ ৰেডি হৈ গ'ল আৰু এতিয়া ঘৰত লৈ যাব লাগে আৰু বিন্দাছ বনাই খাব লাগে আৰু অৱশ্যে এই গেছৰ ষ্টভটো বনাই পেলাই পল্লৱদাই আমাক ঘৰলৈ দি পঠালে অৱশ্যে মই সেইটো ভিডিঅ' কৰা নহ'ল কিন্তু থাম্বনেইলত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু এতিয়া তেওঁলোকে তেওঁলোকৰ গেছৰ কিবা কিবি কাম কৰি আছে আৰু এতিয়া বাৰ্ণাৰ কাষত যোনটো আমাৰ প্লেট থাকে প্লেট লগোৱা হৈছে তাৰপিছত ফ্ৰেমটো লগোৱা হৈছে এতিয়া ফাইনেলি গেছটো এটা প্লাষ্টিকত ভৰোৱা হৈছে আৰু ভৰাই কমপ্লিট পেকেটিং কৰি এই গেছসমূহ বিভিন্ন ঠাইলৈ পঠিওৱা হয়
দৰ্শকসকল ফেক্টৰীত আহি গম পালোঁ আজি বুজি পালোঁ আচলতে মানুহবিলাকে কিমান কষ্ট কৰি কিমান কষ্টৰে তেওঁলোকৰ পৰিয়াল পোহপাল দি থাকে খুব ভাল লাগিলে ইয়াতে আহি পেলাই জানিব পাৰিলোঁ তেওঁলোকে কেনেকৈ কষ্ট কৰে আৰু ইয়াতে বহুতখিনি অসমৰ ল'ৰাও আছে আৰু মই ভাবিলোঁ যে অসমৰ ল'ৰা এজনৰ পৰা তেওঁলোকৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ কাৰণ তেওঁলোকৰ ঘৰতো পৰিয়াল আছে তেওঁলোকে আজিকালি ল'ৰাবিলাকে ঘৰত দেউতাক মাকক বাইক বা গাড়ী ডিমাণ্ড কৰাৰ বিপৰীতে এওঁলোকে কিমান কষ্ট কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে তাকে জানিবলৈ চেষ্টা কৰোঁচোন আহক ভাইটি তোমাৰ ঘৰ মোৰ ঘৰ মঙলদৈ মঙলদৈ আচ্ছা তোমাৰ ঘৰত কোন কোন আছে মা আছে দাদা আছে এজন আৰু আপোনাৰ দেউতা আছে ভাইটি এজন আছে ইয়াতে কিমান দিনৰ পৰা কাম কৰি আছা এতিয়া আজি 1.5 মাহমান হয় ইয়াতেতো বহুত কষ্ট হয় হয় আৰু কিমান সময় ডিউটি 8 ঘণ্টা ডিউটি আচ্ছা দৰ্শকসকল দেখিবলৈ পাইছে 8 ঘণ্টা ডিউটি কৰি তেওঁলোকে এটা পৰিয়াল পোহপাল দি আছে এইটো আচলতে তেওঁলোকক আচলতে আমাৰ আদৰ্শ বুলি ক'ব পাৰি গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব দৰ্শকসকল এতিয়া সন্ধিয়া সময়ত যিহেতু চাহ বা কফি একাপ নেখালে আমাৰ সন্ধিয়াটো এনেই যোৱা যেন লাগে গতিকে ভাবিলোঁ ভিডিঅ'টো কমপ্লিট কৰি আহি একাপ ৰেষ্টুৰেণ্টত কফি খোৱা যাওক আৰু এই কফি একাপ খালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ইতিমধ্যে গম পাইছে যে আমি খানাবিলাক ঘৰত সহজতে ৰান্ধিব পাৰোঁ মানে এটা বস্তু আছে আৰু সেই বস্তুটোত আমি ৰান্ধিব পাৰোঁ আৰু সেই বস্তুটো হৈছে গেছ কিন্তু গেছটোনো ক'ৰ পৰা আহে কেনেকৈ আহে কোনেনো বনায় সেইবিলাক আমি আজিলৈকে জনাও নাছিলোঁ আৰু জানিবলৈ চেষ্টাও কৰা নাছিলোঁ কিন্তু আজি আমি নিজে তাতে উপস্থিত হৈ গোটেইখিনি বস্তু চাই এইটোৱেই উপলব্ধি কৰিলোঁ যে সঁচাই তাতে কৰ্মচাৰীবিলাকে ইমানেই কষ্ট কৰে ইমান বেছি কষ্ট কৰে আমি ঘৰত ইমান আৰামত থাকোঁ তেওঁলোকে ইমান কষ্ট কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি তেওঁলোকে নিজেও চলে আৰু তাতে গৈ এটা কথা উপলব্ধি কৰিলোঁ কি মানে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে গেছবিলাক কেনেকৈ বনায় আচলতে প্ৰথমৰ পৰা শেষলৈকে যেতিয়ালৈকে ফাইনেলি মানে গেছটো পেকেজিঙলৈকে গেছটো প্ৰথমৰ পৰা কেনেকৈ বনায় সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আমাৰ কষ্টটোতো আপোনালোকে দেখিছে ইমান গৰমত আপোনালোকক অলপ কিবা জানিবলৈ দিয়াৰ উদ্দেশ্যে ভিডিঅ'টো বনালোঁ আৰু আপোনালোক যাতে এই ভিডিঅ'টো চাই অকণমান হ'লেও কিবা এটা পায় গতিকে আমাক অকণমান মৰম দিয়াৰ কাৰণে আপোনালোকে যদি ভিডিঅ'টো লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে তেতিয়াহ'লে আমি অলপ উৎসাহ পাওঁ আৰু নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে আৰু আমি উৎসাহ পাওঁ গতিকে চেনেলটো যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে আজিলৈ আহিম পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম একেলগে বাই বাই